Hi guys, welcome back to my channel Riddhi in Wonderland. Namaskar, আপোনালোকক এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো এণ্ড আপোনালোকে চাগে দেখিছে আজি মই স্কুল ইউনিফৰ্মত আছো কি মই আজি এতিয়া স্কুললৈ যাম আৰু আজি মোৰ প্ৰজেক্ট সাবমিশন ডেট আছে মানে সায়েন্স এণ্ড আৰ্টছ প্ৰজেক্টৰ একচুয়ালি কাইলে এক্সিবিশনটো আছে আজি সাবমিট কৰিব লাগে তো আপোনালোক আজি বা কাইলৈকে সব দেখাম কেনে ভিডিঅটো ফুল একদম এণ্ডলৈকে চাই থাকিব গাইছ এতিয়া আমি যাবলৈ ওলালো guys এটা সুন্দৰ ৰাতিপুৱাতে আমি গৈ আছো স্কুললৈ আৰু ইয়া দেটা তো গাইস এতিয়া আমি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি পাৰ হৈ আহিছো এটা পাবলে হ'ব আৰু অলমান দি পিছতে ৰাতিপুৱা সময়খিনি খুব ভাল লাগে আমি ৰাতিপুৱা স্কুললৈ আহো আৰু খেলু লগৰ লগ পাওঁ পঢ়ো মানে খুব ভাল লাগে ৰাতিপুৱা সময়খিনি গাইস এখন টি গাৰ্ডেন আমি স্কুল পালোহি এসেটো স্কুলৰ এন্ট্ৰেন্স আমি স্কুললৈ গৈ আছো এটা ডেটা এগিলা ধৰি দিছে ক্ৰাফট কিটা আৰু আমি গৈ আছো বলক So guys, सब लोग like craft and drawing बनाइसे guys এতিয়া মই আপোনাৰ হল ঘৰটো দেখাম ইয়াতো সায়েন্সৰ এক্সিবিশন হৈছে এটো কেজি ক্লাস আৰু হেতু হেগিটা নাৰ্সাৰী ক্লাস গাইস এয়া মোৰ ব্যাকগ্ৰাউন্ড চাৰ্জ সো গাইস মোৰ প্ৰজেক্ট সাবমিশন হৈ গল এতিয়া আমি ঘৰলৈ যাওঁ বলক মৰ্নিং সো আজি সায়েন্স এণ্ড আৰ্টছ এক্সিবিশন হয় সেইকাৰণে মই একদম ফুল ইউনিফৰ্মত আছো আৰু এতিয়া আমি যাবলৈ ওলাইছো মই ডেটা মা আৰু আইতা যাম তো এতিয়া সব যাবলৈ ওলাইছো বলক গাইস এতিয়া আমি স্কুললৈ যাবলৈ ওলাইছো এতিয়া মা হাই গাইস আমি স্কুল পালোহি সায়েন্স আৰ্ট এণ্ড ক্ৰাফট এক্সিবিশন So guys, এটা আমি ইয়াত পালোহি এয়া আইতা So guys, এইখিনি ইয়াত ডাঙৰখিনি আছে
বুজাই দিয়াচোন মই বুজি পোৱা নাই আপোনাৰ আন্দোলন চলে আমাৰ যেনেকৈ কা আন্দোলন হৈছে কা আন্দোলন best friend Gargi. Hi. So guys, here mo butter loy banaise. Our friend guys আমি এক্সিবিশনৰ পৰা আহিলো আৰু আজি খুব ভাল লাগিলে সায়েন্স আৰ্টছ আৰু ক্ৰাফটৰ এক্সিবিশনত খুব বেলেগ বেলেগ ধৰণৰ বস্তু দেখিলো ভাল লাগিলে কি অল দ্য টিচাৰ গাইস কৰোনা পিছত এনেকুৱা এটা প্ৰেজেন্টেচন দেখি খুব ভাল লাগিলে আৰু বহুত ইউনিক বস্তু দেখিলো সায়েন্সৰ মানে বহুত ইউনিক যোনটো আমি নাজানো হেতু আমি দেখিছো এতিয়া বুজি পাইছো খুব ভাল লাগিলে আজি আৰু থ্যাংক ইউ অল দ্য টিচাৰ্স যদি আজি এই ব্লগটো চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব এণ্ড কমেন্ট কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব বাই বাই গাইস ৰিদ্ধি ইন ওয়ান্ডাৰল্যান্ড